Hi friends, welcome back to my channel. মই আপোনালোকৰ গোলাঘাট ফুলপা ভ্লগ লৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ এজোপা গছৰ ফল দেখাম, যিজোপা গছৰ ফল আমাক খুবেই প্ৰয়োজন হৈ থাকে। আমাৰ ধৰ্মীয় অনুষ্ঠানত প্ৰয়োজন হয় আৰু আমি এনেও খাব পাৰোঁ। সেই ফলজোপা আপোনালোকে কি বুলি ভাবিছে বাৰু প্ৰথমতে কমেণ্ট কৰি জনাবচোন। আমাৰ পাপাই আনিছিলে এজোপাৰ ফল। সেই ফলজোপা ৰিচাৰ্জৰ হয়, কিন্তু বহুত চাপৰতে লাগে সেই ৰিচাৰ্জ কৰা ফলটো। আৰু সেই ফলজোপা হৈছে এজোপা নাৰিকল গছ। আৰু চাওক, বহুত চাপৰতে লাগে। বৰ্তমান মই আপোনালোকক দেখাম, বহুতো ডিফাৰেঞ্চ নহয় মই ঢুকি পাবলৈ, যিহেতু মানে কি এই তলটোৰ মানে এডোখৰ তলৰ পৰা মানে ঢুকি পাওঁ, কিন্তু তলটোৰ বৰ্তমান আপোনালোকে চাওক, এই তলটো বৰ্তমান মানে কি কৰি থৈছে, মানে মাটিটো অলপ কম হৈ আছে, নাৰিকল গছজোপাৰ গুৰিটো ওলাই আছে। সেইকাৰণে মই মানে অকণমান ঢুকি পোৱাত অসুবিধা হ'ব। হ'লেও চাওক, আপোনালোকে বেছি ডিফাৰেঞ্চ নহয়, মই আপোনালোকক কিবা ওচৰৰ পৰা দেখাইছোঁ। আৰু অকণমান বেকেট থাকিলেই হ'ব। প্ৰথমবাৰ যেতিয়া লাগিছিলে মই কওঁ, এই নাৰিকল মানে কি হয়, মই হাতে ঢুকি পেলাই এনেকৈ হাতে ঢুকি পেলাই চাওক, বেছি ডিফাৰেঞ্চ নহয়, বেছিকণ ডিফাৰেঞ্চ নহয়, অকণমান ডিফাৰেঞ্চ আছেগৈ। কিন্তু এই তলত যদি মাটিটো দি দিয়া হয় ন, মই হাতেৰে ঢুকি পাওঁগৈ। বহুত মানে চাপৰতে লাগিছে এজোপা ৰিচাৰ্জ নাৰিকল। মই ভাবিলোঁ আপোনালোকক এবাৰ দেখাওঁ, যিহেতু আমাক লাগিয়ে থাকে গছৰ এই ফলজোপা আমাক লাগিয়ে থাকে। নাৰিকল যিকোনো ধৰ্মীয় অনুষ্ঠান, যিকোনো ক্ষেত্ৰতে আমাক প্ৰয়োজন হয়। আপোনালোকে চাওক, এজোপা চাওক, বহুত ডিফাৰেঞ্চ নহয়। ওচৰৰ পৰা মই দেখাইছোঁ, চাওক, এয়া চাওক, মই একেবাৰে গোটেইজোপা আপোনালোকক দেখাই দিছোঁ। এইফালেও লাগিছে, এইফালেও লাগি আছে। বন্ধু বান্ধৱীসকল, এই তলটো মানে কি কৈছোঁ, এই শিপাবোৰ যে ওলাই আছে, মানে অলপমান মাটি, ইয়াত যদি এইবোৰত যদি মাটি দি দিয়া হয় ন, এইবোৰত অলপমান মাটি যদি দি দিয়া হয়, তেতিয়া মানে হেৰি হয়, ওপৰৰ পৰা ঢুকিব, মাটি দিব হৈ আছে। যিহেতু মাটি দিব লাগিব, কাৰণ মাটিটো উঠাই ইফালে চলাই লৈ গ'ল। সেইকাৰণে অকণমান ঢুকি পোৱাত কষ্ট, অকণমান ঢুকিব পালে থাকে, কমেও মানে এবেগেটমান ঢুকি নাপাওঁগৈ হাতেৰে। সেইকণ তলত মাটি দিলে হৈ যাব। বন্ধু বান্ধৱীসকল, আপোনালোক যদি এই নাৰিকল গছজোপাৰ প্ৰয়োজন হয় মোক জনাব। আৰু যদি চাই ভাল লাগে, আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ মই ভাবিলোঁ, আপোনালোকক যদি কোনোবাই নাৰিকলৰ ব্যৱসায় কৰে বা খুবেই সঘনাই প্ৰয়োজন হৈ থাকে, তেনেহ'লে আপোনালোকে ৰিচাৰ্জৰ নাৰিকল আনি ল'ব আৰু হাতেৰে ঢুকি পাব সেই নাৰিকল গছজোপা। আৰু প্ৰয়োজন হ'লে আমাৰ ঘৰৰ পৰা নিবহি পাৰিব। মই এড্ৰেছটো আপোনালোকক যদি প্ৰয়োজন হয় মই দি দিম। ধন্যবাদ থাকে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।